আসসালামু আলাইকুম ফ্ৰেণ্ডছ ৰাতিপুৱাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু সদায় মই এনেকৈ এইখিনি খাই মই ব্ৰেকফাষ্টটো বনাওঁ আৰু এয়া চাওক মোৰ সৰু পোৱালিটো ইমান দুষ্ট মানে কি কৰে তাৰ যিমান কাপোৰবিলাক বাহিৰত নি ৰ'দত দিয়ে আৰু দিনটো এবাৰ কাপোৰ পিন্ধিব খুলিব ঘামিলে আকৌ সেইকেইটা নি ৰ'দত দিয়ে এয়াই কৰি থাকে আৰু মোৰ ঘৰটো ইমান বিশৃংখল কৰি থয় মানুহ এজনে আহি দেখিলে ভাবিব ইমান লেতেৰাত থাকে উপায় নাই সৰু ল'ৰা ছোৱালী ঘৰত থাকিলে এনেকুৱা কৰিবই আৰু এতিয়া তাক খুৱাই মই স্কুলত লৈ যাম আমানক এতিয়া ৰুটি ভাজি দিছোঁ আৰু এইখিনি তাক খুৱাই লওঁ ৰুটিনখন আজি চাই লওকচোন কি আছে লৈছা আহা ক্ৰীম লোৱা ক্ৰীম পাউডাৰ ক্ৰীম লগাই আহা অকণ লগাই লোৱাচোন ভিতৰত লগাইছিলা পাউডাৰ লগাইছিলা টিফিন লৈছা কি ভৰালা টিফিনত তুমি মই দেখাই নাপালো ইয়ে বেগত ইমান কিতাপ নালাগে নহয় চকলেট লৈছা নষ্ট কৰিছা কিনি দিব লাগিব তোমাক আৰু বেগত ইমান কি লৈছা এইটো নালাগে আমানে কিন্তু সদায় নিজৰ কাম নিজে কৰিব বিচাৰে স্কুল যাওঁতে নিজৰ কিতাপ কানি ভৰাব টিফিন ল'ব আৰু ভালেই হয় আজিকালি ল'ৰা ছোৱালী সেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে আমান বেগ লৈ ৰেডি আৰু আমানক মই সৰুৰ পৰাই মানে চব নিজে কৰিব শিকাইছিলোঁ এনেকৈ কৰা তেনেকৈ কৰা কাৰণ মোৰ ডাঙৰটোক লৈ বহুত কষ্ট হৈছে সেইকাৰণে মই তাক চব নিজেই কৰিব দিওঁ এতিয়া আমি ক'ত গৈ আছোঁ আমানৰ স্কুলত যাব ভালকৈ থাকিবা দেই টিফিন খাবা টিফিনত দিছোঁ আমানক এতিয়া স্কুলত থৈ এতিয়া মই যাম ডাঙৰটোৰ স্কুলত যিহেতু ফিজ দিব আছে আৰু যাওঁ এতিয়া স্কুল চাওকচোন এই মুহূৰ্তত যাব ওলাইছোঁ এতিয়া মানে এইটো আঠা লগালে হ'বনে এই দেৰি হ'ল আকৌ এইফালে চেণ্ডেলটো ফাটিলে এতিয়া মুচি তাত চেণ্ডেলটো আগতে ঠিক কৰিয়ে লওঁ এতিয়া স্কুল আহি পালোঁ আমাৰ এখেতে অফিচত যাওঁতে মোক নমাই থৈ গ'ল আৰু বহুত দিন মূৰত আহিলোঁ স্কুলত আগতেতো সদায় তাক ল'ব আহোঁ আজিকালি সি ক্লাছ 8 পাইছে নিজেই যাব পাৰে মই নাহোঁ আৰু এয়াই কিন্তু পেৰেণ্টছসকলৰ ডিউটি দেই ল'ৰা ছোৱালীক এবাৰ দি যোৱা স্কুলত আকৌ নিবলৈ আহা আগতে আমাৰ মাক দেউতাহঁতে এইখিনি কৰাই নাছিল বা দৰকাৰো নাছিলে কিন্তু এতিয়া যিটো পৰিস্থিতি ইমানেই বেয়া সৰুৱে হওক ডাঙৰেই হওক ল'ৰা ছোৱালীক এৰিব নোৱাৰি আৰু এইখিনি মই ফিজ দিব আহিলোঁ ফিজটো দি মই আকৌ আমানক স্কুলত ল'ব যাম এনেই ৰ'দ পৰিছে স্কুলৰ পৰা ওলাই আহিলোঁ এতিয়া এইবিলাকৰ চব মাকহঁতৰে ডিউটি ন সেইটো যে থাকেই আৰু সঁচাই মোৰ যে এটা শেষ হৈছিলেই মানে এতিয়া ডাঙৰটো ক্লাছ 8 পাইছে এতিয়া আকৌ সৰুটোৰ ডিউটি আৰম্ভ হৈছে উপায় নাই কৰিবতো লাগিবই আৰু হ'ল এতিয়া মই স্কুলৰ পৰা ওলাই ৰিক্সাত গৈ আছোঁ আৰু এতিয়া মই গৈ আছোঁ মোৰ ফ্ৰেণ্ড এজনীৰ ঘৰত আৰু বহুত দিন মূৰত গৈ আছোঁ আৰু তাইক ছাৰপ্ৰাইজ দিম চাই থাকিব মোৰ কোন ফ্ৰেণ্ড হয় আপোনালোকক দেখুৱাম ঐ আহা তোমাৰ চাহ ঠাণ্ডা হৈ গ'ল এয়া মোৰ ফ্ৰেণ্ডজনী আহি পাইছে আৰু আমি দুজনী একেলগে বহুত সময় বহিলোঁ আৰু এইজনী মোৰ কোনো স্কুল ফ্ৰেণ্ড বা কলেজ ফ্ৰেণ্ড নহয় মই গুৱাহাটীত আহি লগ পাইছিলোঁ তাইৰ সৰু ছোৱালীজনী আৰু মোৰ ডাঙৰ ল'ৰা একেলগে পঢ়িছিলে সিহঁতৰ ফ্ৰেণ্ডশ্বিপতে আমাৰ ফ্ৰেণ্ড হ'ল আৰু ইমান ভাল তাইৰ মনটো ইমান খোলা তাইৰ লগত কথা পাতি মোৰ বহুত ভাল লাগে আৰু তাইৰ ওচৰত আহি মানে চব কথা আমি দুজনী শ্বেয়াৰ কৰোঁ পাতোঁ ইমান ভাল তাইৰ মনটো আৰু সদায় চবৰ লগত কিন্তু কথা পাতি চবৰ ওচৰত গৈ ভালো নালাগে তাইৰ লগত কথা পাতি তাইৰ ওচৰত আহি বহি বহুত ভাল লাগে এইজনী তাইৰ ডাঙৰ ছোৱালী
তাইৰ দুজনী ছোৱালী, এই আছে ডাঙৰ ছোৱালী, তাই এবাৰ মেট্ৰিক পাছ কৰিলে, আৰু এজনী সৰু, সেইটো মোৰ ডাঙৰ ল'ৰাটোৰ লগত পঢ়ে। আমি দুজনেই একেলগে বহুত সময় বহিলোঁ, কথা পাতিলোঁ। খোৱা লোৱাটোৱে ডাঙৰ কথা নহয়, কাৰোবাৰ ওচৰত আহি মানে এনেকুৱা ফ্ৰী হিচাপে কথা পাতিব পালে বহুত ভাল লাগে, আৰু তাইৰ লগত মোৰ বণ্ডিংটো বহুত ভাল। তুমি কি হেৰি যাবা? যাওঁ, তুমি যাবা কিন্তু। আজি কেনেকুৱা ৰ'দ পৰিছে। এই তোমালোকৰ এইফালৰ সৰু গেটটো কিয় তলা মাৰা? সৰু গেটটো তলা মাৰা কিয়? তোমালোকৰ ধুনীয়া ধুনীয়া, এইটো কি এনেকুৱাই হয়নে গছটো ন? পাত গছ ধুনীয়া হয়। এই গছটো বহুত ডাঙৰ হয়। বহুত দিন পিছত লগ হৈছোঁ, সেইটো কাৰণে ইমান ভাল লাগিছে, ইমান মৰমৰ। তাইও মোৰ লগত ওলালে, তাই বোলে অলপ বজাৰ কৰিব, আৰু মোৰো অলপ কিবা কিনিব আছে, আৰু অকণমান বেংকত সোমাই তাৰপিছত মই আমানক লৈ ঘৰত যাম। আমি যাই আছোঁ এতিয়া বজাৰত, বজাৰ আনিব। বজাৰত কি কি পাওঁ চাওঁ। আমাৰ ওচৰতে এখন দোকান আছে। এতিয়া ধুনীয়া মাছবিলাক কিন্তু ধুনীয়া পায় ন? আমাৰ এই বান্ধৱীটোক লৈ যাওঁ, তাৰে মাছৰ যদি মাছ বজাৰত চাছ ল'ব পাৰোঁ ন? ৰবাব টেঙা চেঙা যি পায় তাকে ল'ব আৰু। সেইদিনাখন তাল কিনিছিলোঁ হা, অঁ হেৰিৰ পৰা, তাৰপিছত গণেশগুৰিৰ পৰা। এনেকুৱা বেয়া তালটো, চিপা মানে এটা তাল এনেকুৱা বেয়া, ইমান 80 টকা ল'লে। তালটো দি কি কৰে? মই ATM-ত সোমালোঁ, SBI ATM হয়। এতিয়া সোমাই দেখোঁ ATM-টো বেয়া, প্ৰায় এইটোত বেয়াই থাকে, আৰু দুটা AC লগোৱা আছে, AC কেইটাও বেয়া। ফেচিলিটিটো বহুত থাকে, কিন্তু কামত কিন্তু নাহে। তলৰ ATM-টো বেয়া। এতিয়া মই SBIৰ ওপৰত যাম, আৰু এইখন হাতীগাঁও ব্ৰাঞ্চ হয়। হাতীগাঁও চাৰিআলিৰ পৰা যিটো সিজুবাৰী ৰোড, সেই মেইন ৰোডতে হয় এইটো, আৰু ইয়াতে অলপ মোৰ কাম আছে। মোৰ বেংকৰ কাম হ'ল, মই আহিলোঁ, আৰু এতিয়া মই অলপ বজাৰ কৰিম। আৰু এই বেংকৰ তলতেই এটা মাৰ্কেট আছে, ইমান ধুনীয়া ধুনীয়া মাছ পায়, কিন্তু আজি যিহেতু মোৰ অলপ দেৰি হ'ল, সেইকাৰণে বেছি মাছ নাই, অলপ কিবা মাছ লৈ ঘৰত যাম। চাইলেণ্ট? হে? কি কোৱা? আজি কি টিফিন খাইছানে? এতিয়া আমি ক'ত উঠিম? আমাৰ এইটো হাতত কি লৈছা? চকলেট? ইমান গৰম, সি আমান স্কুলৰ পৰা আহিছে, আহি গ্লুকন-ডি খায়। তুমি এতিয়া কি খাই আছা তুমি? গ্লুকন-ডি? গ্লুকন-ডি খাই আছা? হে? গেছ মি এইটো কি আকৌ? ইমান গৰম লাগিছেনে তোমাৰ? চাওঁ কেনেকুৱা হৈছে গ্লুকন-ডি। ৱাও, লৰাই লোৱা, ভালকে লৰাই লোৱাচোন, ৰ'বা। ইভিনিং খাই মেলি আমাক অকণমান পঢ়িব বহাইছোঁ। সি তাৰ দেউতাকৰ লগত পঢ়ি আছে, তাৰ দাদাও পঢ়ি আছে। আৰু মোৰ এটা পাৰ্চেল আহিছিল আজি, ভাবিছোঁ চাওঁচোন কি পাৰ্চেল আহিছে, আৰু খুলি আছোঁ, আৰু আপোনালোকক দেখাম মই কি অৰ্ডাৰ কৰিছিলোঁ। মই কেইটামান হিজাব অৰ্ডাৰ কৰিছোঁ, আৰু সেইকেইটা আপোনালোকক দেখুৱাই আছোঁ। এইটো 1, 2, 3, 4 and 5 and 6. চাওকচোন কেনেকুৱা লাগিছে কালাৰকেইটা, অকণমান বেলেগ চাই
যিহেতু মই হিজাব লওঁ আৰু হিজাব মোৰ খুবেই প্ৰিয়, বহুত ভাল পাওঁ মই হিজাব লৈ, আৰু হিজাবৰ কালেকশ্যন মোৰ ইমান আছে, মই আপোনালোকক কেতিয়াবা হিজাবৰ কালেকশ্যনটো দেখুৱাম। এইখিনি মই অনলাইন পাৰচেছ কৰিছোঁ, আৰু এইকেইটা কালাৰ মই চিলেক্ট কৰি লৈছোঁ, আৰু কমেণ্টত জনাবচোন মোৰ এই হিজাবৰ কালাৰকেইটা বা কালেকশ্যনকেইটা কেনেকুৱা লাগিছে। আৰু মই য'তেই হিজাব দেখা পাওঁ, অনলাইন হওক বা অফলাইন দোকানতে হওক, ভেৰাইটিজ ডিজাইনৰ মই হিজাব লৈ কিনি ভাল পাওঁ, লৈও ভাল পাওঁ। আৰু যিসকলে হিজাব লয় তেওঁলোকে চাগে গমেই পায় হিজাব মানে কিমান ভাল লাগে। আৰু আজি মই এইটো লৈছোঁ 100% কটন, বিৰাট ভাল লাগিছে। আৰু আজি এইখিনিয়ে আছিল মোৰ দিনটোৰ কাৰ্যসূচী, মোৰ দিনটো এনেকেই পাৰ হয়। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ এভৰিৱান।